নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ বাৰু আপোনালোকৰ জনাবচোন জানিব পাৰিলে মোৰো ভাল লাগিব বাৰু যি কি নহওক সময়বোৰ পলম নকৰো আজি মোৰ মনৰ মাজতনো কি খুদনি চলি আছে আপোনালোকৰ আগত জনাবলৈ সেইখিনিলৈ পুনে আগুৱাই যাওঁ আসলতে মৰমৰ বন্ধু বান্ধৱী সকল কবলৈ বিশেষ কথা একো নাই কিন্তু কিছুমান মনৰ মাজত থকা খেলি মেলি বা ভাল লগা বেয়া লগা এই কিছুমান কথা আলোচনা কৰিবৰ বাবেহে আপোনালোকৰ ওচৰলৈ আহো আসলতে আমাৰ ঘৰলৈ যদি মানুহবোৰ আহে আৰু সেই মানুহবোৰ আহিলে যোন বা যেনেকুৱা আলহীয়ে নহওক বা ঘৰৰ মিতিৰ কুটুম আপোনজনেই হওক আহিলে আসলতে আমাৰ ড্ৰয়িং ৰুমত বহিয়ে কয় বা তোমালোকৰ ৰুমটোত বহি সঁচাকৈ দেই কিবা এটা ভাল লাগে ইমান ধুনীয়াকৈ থোৱা ঘৰটো বা ইমান ধুনীয়াকৈ থোৱা ৰুমটো সঁচাকৈ ইমান ভাল লাগে বহিয়ে কিবা শান্তি পৰিৱেশ লাগিছে খুব ভাল লাগিছে দেই তোমালোকৰ ঘৰলৈ আহিলে ভাল লাগে এনেকৈ মানে যোন আলহীয়ে নাহক সকলোৱে এনেকৈ কয় কিন্তু মই বাৰু যি কি নহওক আলহী আহিছে যেতিয়া তেনেকৈ কয় মোৰো ভাল লাগে শুনি আৰু ভালকৈ কিবা কৰি থব পাৰোঁ নেকি নতুন কিবা ডিজাইন কৰিব পাৰোঁ নেকি সজাব পাৰোঁ নেকি তেনেকুৱা মোৰো মন যায় কিন্তু আসলতে সকলো কথাৰ মাজতে মোৰ কিন্তু এটা সদায় থাকি যায় আসলতে যিকোনো কথাই হওক মানুহৰ লগতে হওক সেইটো মোৰ ভাল গুণে নে বেয়া গুণে মই নেজানো কিন্তু সকলো মানুহৰ মাজতে দেখোন কথা পাতোতেই হওক বা কাৰোবাৰ মই যদি কাৰোবাৰ ঘৰলৈ যাওঁ মোৰ ঘৰলৈ কোনোবা আহিলে তাৰ মাজতে কিবা কিন্তু এটা মোৰ মনত ৰৈ যায় আৰু সেইকাৰণে মই ভাবোঁ আসলতে মোৰ ঘৰখনত চাবলগীয়া একো নাই ইমান মানে একদম দামী ফাৰ্নিচাৰো নাই বা দামী বিভিন্ন ধৰণৰ বাচনে বৰ্তনে বা বিভিন্ন ধৰণৰ মানে ডিজাইনছবোৰ মোৰ একো নাই একেবাৰে সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰা সাধাৰণ চিন্তাধাৰা সাধাৰণ মন সাধাৰণ কথা সকলো একেবাৰে সাধাৰণ মানে একেবাৰে আমাৰ বজাৰত সাধাৰণতে পোৱা সামগ্ৰীৰ নিচিনা কিন্তু এই কথাৰ মাজতো আকৌ কিন্তু সাধাৰণ বজাৰতে পোৱা সামগ্ৰী হ'লেও সেই সাধাৰণ বজাৰতহে কিন্তু মানে একদম ঘৰত খেতি কৰা পিয়ৰ শাক পাচলিবোৰ আমি পাওঁ নহয় জানো ডাঙৰ এখন শ্বপিং মলত হয়তো সেই পিয়ৰ বস্তুটো নাপাওঁ সেইকাৰণে সাধাৰণ বজাৰৰ দৰে আমাৰো মনৰ ভাৱ অনুভূতিবোৰ কিন্তু তাতে এটা ৰহস্য সোমাই আছে বাৰু যি কি নহওক কথাবোৰো কেনেকুৱা লাগিছে মাজে মাজে জনাবচোন বাৰু ইমান নাজানো কিন্তু যিকোনো কথাবোৰ পটকৈ মুখেৰে ওলাই যায় ক'বলৈ বিচাৰোঁ তাৰ মাজতে ভুল ত্ৰুটিও হৈ যাব পাৰে সেইখিনি আপোনালোকে চাই ক'ব আৰু কেনেকুৱা হৈছে বাৰু যি কি নহওক আসলতে সেই যে আমাৰ ঘৰটো সকলোৱে ভাল পায় তাৰ মাজত আসলতে থকা ৰহস্যটো হৈছে ঘৰবোৰ যেনেকুৱাই নহওক অট্টালিকাও হ'ব পাৰে এটা সৰু জুপুৰি ঘৰো হ'ব পাৰে বা লগতে ডাঙৰ ৰুমো হ'ব পাৰে সৰু ৰুমো হ'ব পাৰে কিন্তু তাত থকা মানুহখিনিৰ আসলতে চিন্তাধাৰা মৰম স্নেহ আবেগ অনুভূতি বিচাৰ বিবেচনা এই বস্তুবোৰৰ ওপৰতহে আসলতে একোখন ঘৰ নিৰ্ভৰ কৰিব ঘৰখন ভাল লগা হৈছে নে ঘৰখন বেয়া লগা হৈছে গতিকে সেইখিনি হয়তো যদি মোৰ ঘৰখনত আছে তেতিয়াহ'লে তাৰ বাবেহে হয়তো মোৰ এই নিৰখ ফাৰ্নিচাৰবোৰত আসলতে কিছুমান জীপালতা মানুহে দেখা পায় কিছুমান সৌন্দৰ্য দেখা পায় এই নিৰখ চোফাৰতেই হওক বা নিৰখ একোখন ডাইনিঙত হওক নিৰখ একোখন পালেঙত কিন্তু মোৰ যদি এই ঘৰটোত সেই আবেগ অনুভূতি মৰম স্নেহ ভালপোৱা এই বস্তুবোৰ মানুহৰ প্ৰতি নাথাকে তেতিয়া হয়তো মই ভাবোঁ এনেকুৱা ধৰণৰ বহুতো ঘৰ আছে এনেকুৱা ধৰণৰ ফাৰ্নিচাৰ বহুত আছে মানুহৰ সেইবোৰ ঘৰত হয়তো কিছু পৰিমাণে সেই আবেগ অনুভূতিবোৰ কেতিয়াবা কম হৈ যায় নেকি আনৰ বাবে নিজৰ ঘৰবোৰৰ মাজত আচলতে ঠিকেই থাকে কথাটো আচলতে হাঁহি উঠে এইবোৰ কথা মানে প্ৰায়বোৰ মানুহৰ ঘৰত দেখোঁ আচলতে অত্যধিক লাখ বিলাস সম্পত্তি অজস্ৰ কিন্তু তেওঁলোকৰ মাজত আবেগ অনুভূতি মৰম চেনেহবোৰ থাকে কিন্তু সেই তেওঁলোকৰ পৰিয়ালৰ মাজতহে সীমিত মানে সীমাবদ্ধ হৈ থাকে সিহঁতৰ চিন্তাধাৰাবোৰ তেওঁলোকৰ আচলতে কিন্তু মানুহ লৈ কিছুমান সিহঁত বুলি আহি গ'ল বুজিলেনে এইবোৰ হৃদয়ৰ পৰা অহা কথা যে মানুহ লৈ তেওঁলোক বুলিও আহে মানুহ লৈ সিহঁত বুলিও আহে গতিকে সেইসকল মানুহে আসলতে নিজৰ মাজতে মৰম চেনেহবোৰ সীমাবদ্ধ কৰি ৰাখে যাৰ বাবে হয়তো আমাৰ দৰে কোনো সাধাৰণ মানুহে কেতিয়াবা গ'লেও ঘৰলৈ উভতি আহোঁতে কিন্তু এটা লৈ আহিব লগা হয় যে বা ধুনীয়াকৈ খুৱাইছে কিন্তু কিবা এটা ভাল নালাগিল দেখোন মাংসখিনি ধুনীয়াই বনাইছিলে কিন্তু কিবা মানুহগৰাকী ভাল লগা নাই ইমান ফ্ৰী নহয়
তেনেকুৱা ধৰণৰ কিছুমান কিন্তু লৈহে আমি ঘৰলৈ আহিব লগা হয় কিন্তু যাবৰ সময়ত এটা সাংঘাতিক উৎসাহেৰে যোৱা যায় সেইসকল মানুহৰ ঘৰত আচলতে যিবোৰ ঘৰত ডাঙৰ ঘৰ হ'লেও ডাঙৰ ৰুম হ'লেও জীপালতাটো নাথাকে সৌন্দৰ্যটো দেখা নাপাওঁ ৰংচঙীয়া সৌন্দৰ্যটো দেখি খুব কম সময় ভাল লাগে গৈ পোৱাৰ পাছত 10-15 মিনিট ভাল লাগিল কিন্তু চাহ ভাত খাই অহাৰ সময়লৈ ডাঙৰ কিন্তু এটা বুকুৰ মাজত লৈ আহিবলগীয়া হয় আহি পুনৰ নিজৰ ঘৰখনতহে ভঙা জুপুৰি হ'লেও এটা দীঘল উশাহ ল'ব পৰা যায় ঘৰখনত আহিহে ভাল লাগিছে দেই দিনটো যে ক'ত আছিলোঁ একেবাৰে কেনেকুৱা যে গ'লো নিজৰ ঘৰখনৰ সমান একো নহয় দেই এনেকুৱা শব্দবোৰ আচলতে আমি ঘৰত আহি ক'বলগীয়া হয় সেইবোৰৰ কাৰণে কিন্তু কিছুমান মানুহৰ ঘৰলৈ গ'লে আচলতে সময়বোৰ কেনেকৈ যায় আমি গমেই নাপাওঁ সাংঘাতিক ভাল লাগে সেইবোৰ মানুহে আচলতে প্ৰকৃত মানুহ আৰু সেইবোৰ মানুহৰ ধন টকা পইচা অজস্ৰ নহ'লেও সেইবোৰ এই পৃথিৱীত জন্মগ্ৰহণ লোৱা সাৰ্থক হৈছে আৰু সেইবোৰ মানুহক অজস্ৰ ধন সম্পত্তি ভগৱানে দিয়ক নিদিয়ক তেওঁলোকে কৰিব পাৰক নোৱাৰক কিন্তু তেওঁলোক যথেষ্ট সুখী আৰু মোৰ ঘৰলৈ অহা অতিথিজনক যদি মই ভালদৰে কিছু পৰিমাণে সামৰ্থক অনুযায়ী যদি শুশ্ৰূষা কৰি পঠিয়াব পাৰিছোঁ তেওঁ যদি অকণমান মুখত হাঁহি লৈ ঘৰলৈ যাব পাৰিছে বা ঘৰত গৈ যদি মোৰ কথাই হওক মোৰ ঘৰখনৰ কথা এবাৰ হ'লেও মনত পৰিছে সেইখিনিয়ে আমাৰ বাবে যথেষ্ট আৰু মোৰ দৰে এটা সাধাৰণ ল'ৰাৰ বাবে সেইখিনিয়ে যথেষ্ট আচলতে মই কিয় নাজানো মোৰ এইটো আপোনালোকে নাভাবিব যে মই নিজৰ কথা নিজে কৈ আছোঁ এনেকুৱা ধৰণৰ ভাববোৰৰ কাৰণে আচলতে মোৰ মানুহবোৰৰ লগত কিবা সকলো মানুহৰ লগত মিলিবই নোৱাৰোঁ মানে কথা পতাৰ পাছতেই হওক বা কিছু সময়ৰ পাছতেই হওক ভাল নালাগে মানে মোৰ আৰু সেইকাৰণে মোকো মানুহে ভাল নাপায় নেকি মই নাজানো কাৰণ মানুহজনৰ লগত কিছু সময় কথা পতাৰ পাছত মোৰ মানে ইমান হেৰি হৈ যায় আৰু বুজি পোৱাৰ লগে লগে মানুহজনৰ প্ৰতি এনেকুৱা হয় মানে আছোঁ কিন্তু মোৰ ধান্দাটো বেলেগলৈ গুচি যায় তাত মোৰ শৰীৰটোহে থাকে মনটো কোনোবা এটা বেলেগ চিন্তাধাৰালৈ গুচি যায় আৰু সেইকাৰণে হয়তো মানুহেও সকলোৱে মোক ভাল নাপাবও পাৰে কাৰণ যদি মই এটা ডাঙৰ মন্দিৰৰ থাপনাৰ সন্মুখত থাকি আৰু মোৰ চিন্তাধাৰাবোৰ যদি মই এটা পাহাৰৰ ওপৰলৈ কল্পনা কৰি আছোঁ তেতিয়া হয়তো সেই থাপনাখনৰ সন্মুখত বহি থকাটো মোৰ কোনো উদ্দেশ্য প্ৰণোদিত নহয় কোনো উদ্দেশ্য সেইটো সফল নহ'ম গতিকে সেই দেৱতাগৰাকীৰো আপোন হ'ব মই নোৱাৰিম মোৰো আপোন হ'ব নোৱাৰে তেওঁ আৰু গতিকে দেৱতা বুলি কৈছোঁ কাৰণ প্ৰত্যেকগৰাকী অতিথিয়ে হওক বা মানুহক মই দেৱতা জ্ঞান কৰোঁ সেইবাবেহে মই থাপনাখনৰ লগত সেইজন মানুহক বা অতিথিক মই তুলনা কৰিছোঁ দেই মই যে এটা সাধাৰণ কথাৰ মাজত এখন থাপনা মই এনেই লৈ অহা নাই বা উদাহৰণটো লৈ অহা নাই প্ৰত্যেকগৰাকী ব্যক্তিক মই এগৰাকী দেৱতাৰ দৰে কল্পনা কৰোঁ আৰু সেই দেৱতাজনক যদি মোৰ ভাল নালাগে তেতিয়া হয়তো সেই দেৱতাজনৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি একোৱেই নাথাকিব আৰু তেখেতৰ ওচৰত থাকিও যেন মই কোনোবা দূৰ দিগন্তৰ এখন আকাশৰ মই মাজত আবদ্ধ হৈ গ'লো নিচিনা লাগে নিজকে বা কোনো দূৰ দিগন্তৰ এখন অৰণ্যলৈ মোৰ মন উৰা মাৰি যায় আচলতে সেইবাবেই নেকি কিছু মানুহৰ লগত মোৰ নিমিলে আৰু মানুহক মই ভাল নাপাওঁ মানে নহয় মোকেই মানুহে ভাল নোপোৱা হৈ যায় এনেকুৱা ধৰণৰ চিন্তা ভাৱবোৰৰ বাবে আচলতে সৰু সৰু কথাবোৰ ভাবোঁ আৰু এই সৰু কথাবোৰ আচলতে আজিৰ তাৰিখত মানুহৰ খুব সৰহসংখ্যক মানুহৰে আচলতে আমাৰ ভাবিবলৈ সময় নোহোৱা হৈছে আৰু আমি এই সৰু কথাবোৰ যে ভাবিবলৈ নোৱাৰাৰ কাৰণে আচলতে ডাঙৰ কিছুমান সমস্যাত পৰিব লগা হয় আপোনবোৰক হেৰুৱাব লগা হয় আৰু নিজেও কেতিয়াবা বহুত দুখত পৰিব লগা হয় আৰু দুখত পৰি আমি ব্যাকুল হৈ গ'লেও কিন্তু তেতিয়াও আমি সেই সৰু চিন্তাবোৰ কৰিব নাজানো আৰু সেই সৰু দুখবোৰ আনে আমাক আঙুলিয়াই দিলেও বেয়া পাওঁ লগতে আমাৰ ভুলবোৰ আমি স্বীকাৰ নকৰোঁ আৰু আমাৰ এৰি নিদিওঁ আমাৰ কোনবোৰ কথা এৰি নিদিওঁ আমাৰ সেই যে নিজৰ ইগোটো আমি কেতিয়াও এৰি নিদিওঁ আৰু এই এৰি নিদিয়াৰ কাৰণে আচলতে আমাৰ নিজকে আমি আনৰ লগত মিলাই ল'ব নোৱাৰা হৈ যাওঁ গতিকে মৰমৰ বন্ধু বান্ধৱীসকল পুনৰ মানে আকৌ ইমান গহীনতাৰ মাজলৈ গ'লোঁ মোৰ মুখখন হয়তো আকৌ পুনৰ এটা কঠিন কাঠৰ টুকুৰালৈ পৰিৱৰ্তন হৈছে সেয়েহে পুনৰবাৰ আপোনালোকৰ মাজত এটি মিচিকীয়া হাঁহি বিৰিঙাই দিছোঁ হয়তো আপোনালোকৰো চাই ভাল লাগিব
মোৰ মনে কৈ থকা এই গহীন গহীন কথাবোৰৰ মাজত কিছু সুকীয়া অকণমান আনন্দৰ বিৰিঙনি জিলিকি উঠিছে মোৰ মুখত। গতিকে সেয়েহে আজিলৈ আৰু বিশেষ নকওঁ। সকলোৱে ঘৰবোৰৰ মাজত নিজৰ পৰিয়ালৰ লগত সুস্থ থাকক, সকলোৰে ঘৰবোৰত মিলা প্ৰীতি সম্প্ৰীতি আৰু বৃদ্ধি হওক, তাকেই মই কামনা কৰিছোঁ। তেতিয়াহ'লে আজিলৈ আৰু সময়বোৰ পলম নকৰোঁ, আহিছোঁ। সকলোৱে সুস্থ থাকক। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই।